ৰুমৰ অৱস্থাটো দেখাই লৈছোঁ ফাৰ্ষ্ট। বেটা হ'বৰ পৰা মানে ইমান মানে যিমান ঠিক কৰিলেও ৰুমটো ঠিক নহয়। এয়া বিচনাৰ অৱস্থা, তাৰ খেলা বস্তুবোৰ, কাপোৰবোৰ যেনে তেনে আৰু যি টি সি পেচাব কৰি দিয়ে, কাপোৰবোৰো লাগে বিচনাতে থোৱা যায়। তো এয়া অৱস্থাবোৰ এনেকুৱা হৈ আছে। তাক থৈ আহিলোঁ শাহু আম্মাহঁতৰ ঘৰত। এয়া তাক থৈ আহিয়ে কামত লাগি গৈছোঁ। বিচনাখন আগতে ঠিক কৰি লৈছোঁ, গোটেই কাপোৰবোৰ যিমানবোৰ আছিল জাপি লৈছোঁ আৰু বস্তুবোৰ ঠিক কৰি থৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এয়া বিচনাখন ঠিক কৰা হৈ গ'ল, ৰুমটো ভালকৈ ঠিক কৰি ল'লোঁ, গোটেইখিনি বস্তু। আনফালে পাকঘৰখনৰো অৱস্থা একেই হৈ আছে, বাচনবোৰ সেনেকৈয়ে পৰি আছে। যিহেতু খাওঁ আৰু বস্তুবোৰ মানে সেনেকৈ থৈ দিওঁ, মাজিব টাইম নাই, মানে বেটাক লৈ থাকিব লাগে বা সি দিগদাৰ কৰে, তো সেনেকৈয়ে থৈ দিয়া যায়। যেতিয়াই মই টাইম বাচনবোৰ মাজি লওঁ, ধুনীয়াকৈ চিজিল কৰি লওঁ। এয়া টেবুলখন চাফা কৰি লৈছোঁ। তাৰপিছত এইবাৰ খোৱা বস্তুখিনি ভাবিলোঁ এইখিনিতেও ৰেডি কৰি লওঁ। হাজবেণ্ড গৈছে কামত, তো এয়া চিকেন আৰু পাচলিখিনি লৈছোঁ আৰু অলপ আলু পিঁয়াজ যিখিনি লাগে চেলাই লৈছোঁ এইখিনি। আপোনালোকে ভিডিঅ'টো চাই থাকক, বাকীখিনি দেখাই আছোঁ। এয়া পাচলিখিনি কাটি লৈছোঁ আৰু হালধিয়ে নিমখ সানি মাংসখিনি ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। তাৰপাছত পিঁয়াজখিনি ভাজি ধুনীয়াকৈ আঞ্জাখন বনাই আছোঁ। সেইখিনিয়ে আৰু ভিডিঅ'টো যিখিনি কৰিছোঁ অলপমান দেখালোঁ আপোনালোকক। ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব। আপোনালোকে আগৰ ভিডিঅ'বোৰ ধুনীয়াকৈ চাইছে, ভিউজবোৰ পাই সঁচাকৈ মনটো বহুত ভাল লাগে। পাৰিলে ভিডিঅ'টো যদি ভাল লাগে আপোনালোকৰ চাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।